হেল্ল' বন্ধুসকল, আজি অজামিল উপাখ্যানত মই নাৰত অভিনয় কৰিম আৰু আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। মই অলপ দেৰি পাছতেই যাম। আজি ভাওনা আছে চলকীয়াত, চাই থাকিব। কি যে তোমার মহিমা, তোমার মহিমা পূজা বড় কঠিন। হে করুণাময়, তোমার করুণা লাভৰ বাবে আজি মই ব্যাকুল হৈ পৰিছো। দুষ্ট উদ্যম শান্তক পালন কৰিবলৈ তুমি নানা ৰূপে অৱতাৰ লৈছা আৰু যিয়ে তোমাক গাই মোৰ বাক্য চিত্তে আলোচনা কৰে তাৰ কাষতে তুমি দয়াময় ৰূপে অৱতাৰ লৈছা আৰু তস্য অহংকাৰ নতু পৰিব
দেখা পাব নোৱাৰি কিয় তোমাৰ এই লীলা যেনে কৰ্ম তেনে ফল হে পতিত পাৱন আপোনাৰ চৰণতে নিক্ষিণ নাৰদৰ শতকোটি প্ৰণাম কৰিছোঁ। বিচাৰি পৰা বিষ্ণু তুমি অকলে অকলে কি চিন্তা কৰা এনে প্রভু তুমি অন্তর্জামী অন্তরের কথা বুঝিও নুবুঝার ভাও ধরিছা কিয় প্রভু দেবর্ষী নারদ প্রভু ভাও ধরা প্রভুর নারায়ণ আকাশ পাতাল স্বর্গ মধ্য সকলো কোন মোৰ সময়ত ধৰ্ম দেব প্রভু আপোনাৰ কথাবোৰ অনৰবছৰ কৰ্মই হৈছে মানৱৰ একমাত্ৰ ধৰ্ম আৰু কৰ্মত অৱহেলা হোৱাটো মই বুজিবলৈ টান পাইছোঁ প্ৰভু অৰণ্যৰ মাজত কুটিৰৰ ভিতৰত আলোক আলোকিয়ে উচ্চ কণ্ঠেৰে চিঞৰি চিঞৰি প্ৰমাদ কৰিছে অথচ তুমি দেখা দিয়া নাই তাৰ কাৰণ মই জানিব পাৰিলে প্ৰভু সেই আলোক আৰু কি আজি 7 জন্মে অন্ধ প্ৰভু অতি লগা দুখ লগা কথা যে সিহঁত আজি 7 জন্মৰ পৰাই তোমাকে চিঞৰি ফুৰিছে অথচ তুমি দেখা দিয়া নাই তেন্তে ক'ত তোমাৰ দয়াময় সাৰ্থকতাৰ প্ৰভু ভাও ধৰাটো মোৰ কৰ্ম নাৰায়ণ সেই আলোক আলোকী আছিল দেৱীদাস নামে পৰিচিত যি মোৰ ভক্ত মই এনেই কৈছো সেই আলোক আলোকীয়ে এদিন এজন ব্ৰাহ্মণক চকুৰে চাইছিল এদিন তেওঁলোকৰ ঘৰলৈ এজন ব্ৰাহ্মণ আহিছিল সেই ব্ৰাহ্মণক যেতিয়া আহাৰ ভোজন কৰিবলৈ দিছিল চকু মুদি আহাৰ ভোজন কৰাইছিল সেইবাবে তেওঁলোক আজি প্ৰভু ই অতি কৰুণ কাহিনী এই ভাৱ মোচনৰ উপায় কি আৰু কেতিয়ালৈকে তেওঁলোকে সাপৰ পৰা মুক্তি পাব প্ৰভু তেওঁলোকৰ সেই 7 জন্ম শেষ হ'ব হৈছে নাৰায়ণ গতিকে আৰু বিশেষ দিন নাই সঁচাই তুমি দয়াময় কৰি তোমাৰ কি যে অনন্ত লীলা এই নিক্ষিণ নাৰদে কি বুজিব পৰাৰ শক্তি আছে প্ৰভু প্ৰভু এনে মই বিদায় মানিলো মধ্যত ভক্তৰ ওপৰত চকু ৰাখিবা যাতে বিপদৰ সন্মুখীন নহয় ভাল প্ৰভু মই এবে বিদায় মানিলো মোৰে প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ মোরে প্রাণ গোপাল দীনবন্ধু নারায়ণ 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 দয়া
আপনার আগমনে স্বর্গৰ ইজ্জত পবিত্ৰ কৰি তুলিলে কওক দেৱৰী কিবা হেতু আগমন ঘটিল এই স্বৰ্গ ৰাজ্যলৈ দেবেন্দ্র দেৱৰী মোৰ আগমনৰ কাৰণ কওকনা কওক দেৱৰী তোমাৰ ইন্দ্ৰত্ব লোকৰ সময় উপৰি গৈছে দেৱৰী নাৰায়ণ নাৰায়ণ তুমি এতিয়াও ইমানে থকাৰ বাবে মই তবত মানিছো দেৱৰী মোৰ ইন্দ্ৰত্ব লোপ পাব দেৱৰী তোমাৰ ইন্দ্ৰত্বই নহয় ব্ৰহ্মাৰ ব্ৰহ্মাত্ম আৰু বিষ্ণুৰ বিষ্ণুত্ব উপক্ৰম ঘটিছে দেবেন্দ্ৰ দেৱৰী মই আপোনাৰ কথা একোকে বুজিব পৰা নাই বুজাই কওক দেৱৰী কোন সেই দুৰ্দান্ত জিন্দৰ ইন্দ্ৰত্ব হৰণ কৰিবলৈ অহা আগবাঢ়ি খুলি কওক দেৱৰী দূৰ কৰক মনৰ সংশয় দেৱৰী হিমাচাৰ বাবে কিয় কওক কোন সেই চূড়ান্তৰ দৈত্য যিয়ে ইন্দ্ৰত্ব হৰণ কৰিবলৈ আহে আগবাঢ়ি দেবেন্দ্ৰ শান্ত হোৱা শুনা সি কোনো যক্ষ ৰক্ষ দানৱ নহয় সামান্য এজন ব্যক্তিহে আৰু তাৰেই হাততে তোমাৰ ইন্দ্ৰত্ব হেলাৰঙে অৰ্পণ কৰিব লাগিব নাৰায়ণ যদি সামান্য শিশুৱে মোৰ ইন্দ্ৰত্ব হৰণ কৰিব কোন সেই মানৱ শিশু কি নাম তাৰ ইমান পৰাক্ৰমী মানৱ সমাজ জিন্দৰ ইন্দ্ৰত্ব হৰণ কৰিবলৈ আহে আগবাঢ়ি এই হাতেৰে মই বৃত্তাসুৰক বধ কৰিলো যি বৃত্তাসুৰতকৈও পৰাক্ৰমী ত্ৰিসুৰাসুৰতকৈও দুৰ্জয় আৰু তাৰকাসুৰতকৈও ভয়ংকৰ দেবেন্দ্ৰ দেৱৰী তুমি ভবাৰ দৰে সি দুৰ্জন আৰু ভয়ংকৰ দানৱ নহয় সামান্য ফল-মূল বাদ কৰি জীৱন কটোৱা এজন ব্ৰাহ্মণৰ পুত্ৰহে ইমান পৰে তাকে এই কোৱা নাছিল কিয় দেৱৰী এই বাসুদেৱ এই শত শত অসুৰক জমৰাহি কৰিলো এনেস্থলত কোনেই বামুণ নন্দন দেৱৰী আপুনি অত পৰে আমাৰ লগত আনন্দভাৱে উপভোগ কৰি আছে তাৰ বাবে মোৰ অলপো সংশয় নাই দেৱৰী দেবেন্দ্ৰ মই তোমাৰ লগত আনন্দ উপভোগ কৰা নাই সঁচা কথাকেহে কৈছো দেৱৰী ভালকৈ ভাঙি পাতি কওঁ শুনা কওক দেৱৰী সিন্ধুৰ ৰাজ্যত আলুকি নামৰ এহাল ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী আছে তেওঁলোক অন্ধ তেওঁলোকৰ একমাত্ৰ পুত্ৰ অজামিল পিতৃ মাতৃৰ পৰম ভক্ত আৰু পিতৃ মাতৃক শুশ্ৰূষা কৰাতেই তেওঁ জীৱনৰ ব্ৰত অজামিলৰ ভক্তিৰ ওপৰত প্ৰসন্ন হৈ আলুকিয়ে এটা বৰ দিবলৈ স্থিৰ কৰিছে আৰু কাইলৈ সূৰ্যাস্তৰ লগে লগে কেইবাৰ প্ৰদান কৰিব দেৱৰী নাৰায়ণ তেওঁলোকে অজামিলক দিয়া বৰৰ লগত ইন্দ্ৰত্ব আৰু ব্ৰহ্মাৰ ব্ৰহ্মাত্মৰ কি সম্বন্ধ আছে তাকেইতো তোমাক খুজিছো দেবেন্দ্ৰ আলুকিয়ে দিয়া বৰ স্বয়ং বিষ্ণু কৰিব নোৱাৰে আৰু সি যদি তোমাৰ এই অমৰাৱতীৰ বৰ কথাকে প্ৰকাশ কৰে তেন্তে কি কৰিবা দেবেন্দ্ৰ দেৱৰী নাৰায়ণ মোৰ দুখ মাৰ্জনা কৰক দেৱৰী অত পৰে আপোনাৰ কথা মই বুজিব পৰা নাছিলো এতিয়া বুজিছো আপুনি মোৰ হিতাকাংক্ষী তেনেহলে বিলম্বৰে নাই প্ৰয়োজন নাৰায়ণ দেবেন্দ্ৰ নাজানো
তুমি যোৱা দেবেন্দ্ৰ প্ৰথমে মোৰ চিৰশক্তি নাৰায়ণ নাৰায়ণ দেবেন্দ্ৰ তুমি যোৱা নিষ্ঠ